হেল্ল' ফ্ৰেণ্ডছ, গৰ্ভাৱস্থাত আপোনালোকৰ প্ৰায়ে মনলৈ অহা প্ৰশ্নটো হ'ল যে গৰ্ভাৱস্থাত এক্সাৰচাইজ কৰিব পাৰেনে? উত্তৰটো হৈছে হয়, পাৰে। গৰ্ভাৱস্থাত এক্সাৰচাইজ কৰা মা আৰু বেবীৰ বাবে লাভদায়ক হয়। কেৱল সেইসকল গৰ্ভৱতী মহিলা যাৰ গৰ্ভাৱস্থাত কিছুমান সমস্যা চলি আছে, অৰ্থাৎ প্ৰেগনেন্সি কমপ্লিকেটেড হয়, যেনে টুইন বেবী আছে, প্লেচেণ্টা তলত আছে, গৰ্ভাৱস্থাত ব্লিডিং হৈ আছে, চাৰ্ভিক্সৰ মুখখন দুৰ্বল হয় বা কিবা কাৰণত ডক্টৰে আপোনাক ৰেষ্ট ল'বলৈ কৈছে, তেতিয়াহে গৰ্ভাৱস্থাত এক্সাৰচাইজ কৰিবলৈ মনা কৰা হয়। বেছিভাগ প্ৰেগনেন্সিয়ে আনকমপ্লিকেটেড হয়, কোনো সমস্যা নাথাকে। সেইবাবে গৰ্ভাৱস্থাত এক্সাৰচাইজ কৰা বহুত দৰকাৰী হয়। দ্বিতীয় প্ৰশ্নটো আহে যে যদি এক্সাৰচাইজ কৰা দৰকাৰী হয়, তেন্তে কোনটো এক্সাৰচাইজ কৰিব? এইটো নিৰ্ভৰ কৰে আপুনি প্ৰেগনেন্সিৰ আগতে এক্সাৰচাইজ কৰিছিলে নে নাই। হেভি এক্সাৰচাইজ কৰিছিলে নে লাইট এক্সাৰচাইজ কৰিছিলে? এতিয়া আপোনাৰ ফিটনেছ লেভেল কি হয়? এইবোৰৰ পৰা নিৰ্ভৰ কৰিব আপুনি কেনেধৰণৰ এক্সাৰচাইজ কৰিব। কিছুমান মহিলাই গৰ্ভাৱস্থাত শীৰ্ষাসনো কৰিব পাৰে। তাতে কিছুমানৰ ক্ষেত্ৰত খোজ কঢ়াও বহুত কষ্টকৰ হৈ যায়। আপোনাৰ শৰীৰক আপুনি নিজেই বুজিব লাগিব। এটা কথা মনোযোগ দিব লাগিব, কোনো ধৰণৰ আঘাত আপোনাৰ শৰীৰে পাব নালাগিব। গতিকে গৰ্ভাৱস্থাৰ আগতে আপুনি যিবোৰ আৰামেৰে কৰিব পাৰিছিলে, সেইবোৰ এতিয়াও কৰিব পাৰিব। যদি আপুনি আগতে কোনো ধৰণৰ ব্যায়াম কৰা নাছিলে, তেন্তে কোনোবা ট্ৰেইনাৰ, ছুপাৰভিজনৰ তত্ত্বাৱধানত এক্সাৰচাইজবোৰ কৰিব লাগে। কিন্তু আপুনি যদি য়োগা ইনষ্ট্ৰাক্টৰ, ট্ৰেইনাৰৰ ওচৰত যাব নোৱাৰে বা সুবিধা নাই, তেন্তে কিছুমান এক্সাৰচাইজ এনেকুৱা আছে যিটো কাৰো সহায় নোলোৱাকৈ সাৱধানতাৰে নিজৰ ঘৰতে কৰিব পাৰে। প্ৰথমটো হৈছে খোজ কঢ়া। কমেও আধা ঘণ্টা ৪৫ মিনিট খোজ কঢ়াটো দৰকাৰী হয়। খোজ কঢ়া সময়ত কাপোৰ একেবাৰে কমফৰ্টেবল হ'ব লাগে। কমফৰ্টেবল জোতা পিন্ধিব লাগে। খোজ কঢ়া সময়ত বহুত স্পীডত যাব নালাগে, যাতে পৰাৰো ভয় থাকে। আৰু একেবাৰে লাহে লাহে খোজ কাঢ়িবও নালাগে, নহ'লে খোজ কঢ়াৰ কোনো অৰ্থ নাথাকিব। নৰ্মেল ৱাকিঙৰ স্পীডত আপোনাক ৰাখিব লাগে। যদি ভাগৰি যায়, মাজে মাজে ৰেষ্ট ল'ব পাৰে। দ্বিতীয় এক্সাৰচাইজটো হৈছে ব্ৰিডিং এক্সাৰচাইজ, প্ৰাণায়াম। যিমানে দেৰি উশাহ টানিব পাৰে, টানি ৰখাব লাগে আৰু লাহে লাহে উশাহ এৰি দিব লাগে। এইটো এক্সাৰচাইজ ৰাতিপুৱা ৫ মিনিট, গধূলি ৫ মিনিট কৰিলে বহুত লাভদায়ক হয়। ইয়াৰ পৰা হাঁওফাঁওৰ কেপাচিটি বাঢ়ি যায় আৰু হৰম'নেল ইমবেলেন্সৰ বাবে আৰু বেবী ডাঙৰ হৈ অহাৰ বাবে মহিলাসকলৰ উশাহ ল'বলৈ প্ৰব্লেম হয় আৰু ডেলিভাৰীৰ সময়তো উশাহ ল'বলৈ কষ্ট পোৱাৰ কথা কয়। যদি ৯ মাহলৈকে প্ৰাণায়াম কৰে, তেন্তে হাঁওফাঁওৰ কেপাচিটি ভাল হৈ যায় আৰু কোনো ধৰণৰ সমস্যা নহয়। তৃতীয় এক্সাৰচাইজটো হৈছে চিৰিত উঠা-নমা কৰা। বহুতে চিৰিত উঠা-নমা কৰাটো ভয় কৰে, কিন্তু এইটো বহুত ভাল এক্সাৰচাইজ হয়। মন দিব লগা কথাটো হৈছে যে চিৰি আৰামদায়ক হ'ব লাগে। চিৰিবোৰ বহুত ওখ ওখ হ'ব নালাগে আৰু একেবাৰে সাৱধানতাৰে উঠা-নমা কৰিব লাগে। ইয়াৰ পৰা ৱেইট মেনেজমেণ্টত সহায় হয়। ইয়াৰ পৰা ষ্টেমিনা বাঢ়িব। চতুৰ্থ এক্সাৰচাইজটো হৈছে ওজন উঠোৱা। আপোনালোকে ভাবিছে চাগে গৰ্ভাৱস্থাত ওজন উঠাবলৈ মনা কৰা হয়, গতিকে মই কিয় ওজন উঠাবলৈ কৈছোঁ। ওজন উঠাব পাৰে, কিন্তু বুদ্ধিৰে। ওজন এনেদৰে উঠাব লাগে যাতে পেটত প্ৰেছাৰ নপৰে। ওজন উঠোৱাৰ ফলত মাংসপেশী শক্তিশালী হয়। ইয়াৰ ফলত ৱেইট গেইন প্ৰপাৰ হ'ব। ব্লাড ছাপ্লাই ভালদৰে হ'ব। বেবীৰ ৱেইট ঠিকে থাকিব আৰু মাছল ট্ৰেইনিঙৰ বাবে ব্লাড ছুগাৰ বঢ়া আৰু ব্লাড প্ৰেছাৰকো আপুনি কণ্ট্ৰলত ৰাখিব পাৰিব। চকী এখনত বহি ফটোত দেখুওৱাৰ দৰে ১-২ কেজি ওজন হাতত উঠাই লৈ হাত উঠা-নমা কৰিব পাৰে।
ইয়াৰ পৰা মাছলৰ ভালদৰে এক্সাৰচাইজ হৈ যায়। যদি ডাম্বলৰ ব্যৱস্থা নাই, তেন্তে পানীৰ বটলত বালি ভৰাই বা ডাঠ বেগ এটাত বালি ভৰাই ডাম্বলৰ দৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাছতে পেলভিক ফ্ল'ৰৰ বাবে এক্সাৰচাইজ কৰিব পাৰে। একেবাৰে সহজ হয়। তিতলী আসনা কৰিব পাৰে বা টেবুল এখন ধৰি লৈ তলত বহিব, টয়লেটত বহাৰ দৰে। যিমান দেৰি বহিব পাৰে। আকৌ টেবুলৰ সহায় লৈ থিয় হ'ব। ই আপোনাৰ পেলভিক ফ্ল'ৰক শক্তিশালী কৰে, নৰ্মেল ডেলিভাৰীৰ বাবে সহায় হয়। এইবোৰ এক্সাৰচাইজ সম্পূৰ্ণ 9 মাহতে কৰিব পাৰে। কাৰো সহায় নোলোৱাকৈ কৰিব পাৰে। ই মা আৰু বেবীৰ বাবে বহুত লাভদায়ক হয় আৰু মন দিব লাগে যে কোনো প্ৰকাৰে যাতে পেটত প্ৰেছাৰ নপৰে আৰু আঘাত নাপায়। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ' হেল্পফুল লাগিলে প্লিজ আমাৰ চেনেল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।